আৰু EIA বাতিলৰ দাবীত মৰিগাঁও যুৱ ছাত্ৰ পৰিষদৰ মানৱ শৃংখল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আহ্বানত মৰিগাঁও সদৰ আঞ্চলিক সমিতিৰ সহযোগত আজি মৰিগাঁও জিলা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মৰিগাঁও সদৰ মাজমজিয়াত বৃহৎ মানৱ শৃংখলেৰে নাগৰিকত্ব সংশোধনী আইন 2019 আৰু পৰিৱেশিক প্ৰভাৱ নিৰূপণ অধিসূচনা 2020 বাতিলৰ দাবীত প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰে। কেইবা শতাধিক যুৱ ছাত্ৰ পৰিষদৰ সদস্য আৰু স্থানীয় লোকে অংশগ্ৰহণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত কা আমি নামানো কা আমাক নালাগে অসম চৰকাৰ মুৰ্দাবাদ দিল্লীৰ দাদাগিৰি নচলিব বিজেপি চৰকাৰ হুঁচিয়াৰ নৰেন্দ্ৰ মোদী মুৰ্দাবাদ হিমন্ত বিশ্ব শৰ্মা গো বেক ধ্বনি দিয়াৰ লগতে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক EIA বাতিল কৰক আদি বিভিন্ন শ্লোগানেৰে মৰিগাঁও জিলা সদৰ উত্তাল কৰি তোলে। উক্ত কাৰ্যসূচীত মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দীপুল কুমাৰ নাথ, মৰিগাঁও জিলা যুৱ ছাত্ৰ পৰিষদৰ উপদেষ্টা ললিত পাচনি, সভাপতি দীপজ্যোতি বৈশ্য, সাধাৰণ সম্পাদক মিৰ্জা আৰিফ আলম, সদৰ সাধাৰণ সম্পাদক মাধুৰ্য ময়ূৰ বৰাৰ লগতে বহুতো বিষয়ববীয়া আৰু মৰিগাঁও সচেতন নাগৰিকো উপস্থিত থাকে। লাহৰীঘাটৰ পৰা আৰিফুল ইছলামৰ ৰিপৰ্ট, নিউজ 9 অসম।